दिल वाले मशीन नहीं बेचता है। क्या है ये कहो ना प्यार मशीन, हिलो और हिलो, आधा प्यार करो, पूरा पूरा प्यार में जाओ, आइडा बनाओ। মোৰ বয়ফ্ৰেণ্ডটো চাবা নেকি বেলতলা বজাৰত ৰখি আছিলে হেল্ল' এভৰিৱান চ' মোৰ নামটো টিম্পিতা আৰু তো মই এইটো মোৰ ইউটিউব চেনেল নতুনকৈ খুলিছোঁ তো আপোনালোকে মোক মৰম চেনেল দিব বুলি আশা কৰিলোঁ তো ময়ো যিমান পাৰোঁ আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আজি মোৰ এইটো নতুন ভিডিঅ' ফাৰ্ষ্ট মই এইটো জাষ্ট শিকি আছোঁ তো আপোনালোকে চাব কেনেকুৱা লাগে মোক কমেণ্ট দিব হেল্ল' গাইজ তো মই আজি আছিলোঁ বেলতলাত মোৰ আলহী ঘৰত আৰু মোৰ লগত আছে বা আৰু পূজা মোৰ ফ্ৰেণ্ড এইকেইটা চাইডে একবাৰ হাই বুলি কয় যে এইটো বা এইটো পূজা তো আমি অলপ পিছত বজাৰত যাম বেলতলাত এতিয়া যাওঁৱে ওলাইছোঁ তো সিহঁতেও ৰেডি হৈ আছে তো আমি এতিয়া বেলতলা বজাৰত যাওঁ আৰু আপোনালোকক তো আমি বজাৰত গৈছোঁ এতিয়া ওলাই বজাৰত যাব ওলাইছোঁ তো যাওঁ এতিয়া আমি তিনিটা বা মই পূজা মোৰ ফ্ৰেণ্ড আমি তিনিটা বজাৰ গৈছোঁ ইয়াত বজাৰ আছে দেখাই আছোঁ বজাৰ ঘৰৰ পৰা ওলাই বজাৰটো পায় তো আমি গেটৰ পৰা ওলালোঁ এতিয়া আছোঁ বাহিৰত বজাৰ তো এইবিলাক বজাৰ কাপোৰৰ বজাৰ বহিছে এয়া চাওক এতিয়া ষ্টাৰ্ট কি হয় বোলে কুৰ্তি ভালেই লাগিছে দেখোন ন এইবিলাক কাপোৰ হয় কুৰ্তি কুৰ্তি গৰম দিনত ভাল লাগিব हाँ ভাল লাগিছে কিন্তু দামটো কৈছো কিतना है दीदी दीदी অসমীয়া বুজি পায় দামটো কিমান দিদি 40 টকাৰ কুৰ্তা বিচাৰি আহিছে আমি এইটো 140 টকা বুলি কৈছে আমাক তো আমাক নালাগে 140 টকা আমাক অনলি 40 টকাৰ কুৰ্তা লাগে আমি আগলৈ যাওঁ তো এতিয়া আমি বজাৰ গৈ আছোঁ এইটো চব্জি বজাৰ বেলতলাৰ মোৰ মাতটো চাগে নুশুনিব ভালদৰে আজি স্পীকাৰ ইউজ কৰা নাই কাৰণ মইতো নিউ ন মোবাইলৰ পৰা ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ বজাৰ এইবিলাক আছে কল মানিমুনি বগৰী ঢেকীয়া বেঙেনা বিন তো এইবিলাক পাইছোঁ বগৰী এইটো বস্তু এটা দেখোন এইটো বস্তু এইটো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আগত দেখা নাই এইটো বোলে চব্জি খায় क्या नाम है ये रंगशाक আগত গৈ আছোঁ আজি দুটা চব্জি পালোঁ আগত দেখা নাই আজি ফাৰ্ষ্ট টাইম এই আয়াটো ওলাইছে এইবিলাক নামটোৱে পাহৰি থাকিলোঁ বেলেগে খুব খাই চাগে এইটো আজি আমি দেখিছোঁ আমি মানে খোৱা নাই খাই পোৱা নাই আগে পিছে তো আমি গৈ আছোঁ বেলতলা বজাৰৰ পৰা এতিয়া আমি চিধা গৈ আছোঁ ক'ত আছোঁ জয়ানগৰ আমি জয়ানগৰ গৈ আছোঁ একদম জেলদি মিঠা মিঠা চাওক জয়ানগৰ গৈ আছোঁ নো পাৰ্কিং দেন 40 টকা কুৰ্তাটো বিচাৰি নাপালোঁ আগত জয়ানগৰ চাই আহোঁগৈ মই ইফালে জয়ানগৰ যাই গম নাপাওঁ তো আজি গৈ আছোঁ পূৰা চব্জি মোৰ মাতটো শুনা নাই চাগে ন বেঙেনা বন্ধাকবি বিন মটৰ এইটো কি কয় বে শালগুম
এতিয়া আছোঁ বৰ্তমান হোটেল টকিঅ' টাৱাৰ মই আগতে একবাৰ আহিছিলোঁ ইয়াতে মোৰ ফ্ৰেণ্ড দুজনীমান ইয়াতে আছিলে আগতে তেতিয়া আহিছিলোঁ এইটো টকিঅ' টাৱাৰ এইটো টকিঅ' টাৱাৰ হোটেল টকিঅ' টাৱাৰ মই আগত আহিছিলোঁ এটা ধুনীয়া ভাল লাগে ইয়াতে মই আগতে খাইছোঁ সোমায়ো মজা মানে ভিতৰত ভাল ফেচিলিটি আমি আগতে সৰুতে গাহৰি পেটুকা বুলি কৈছিলোঁ এইটো চাগে এইটো পানী লাও চাগে লাও আছে এইটো শুকুৱাই আমাৰতো এইটো কাৰ্বি ট্ৰেডিশ্যনেল এইটো লাওটো আমাৰ এইটো পূজাত লাগে কিন্তু এইটো কেঁচা হৈ আছে সেইটো আমাৰ শুকাইকৈ বনায় বায়ে বগৰী বাচি আছে পইচাই নিদিলে উঠাই লৈ গ'ল দুটামান বায়ে ইয়াতে এটা কথা কৈছে ইয়াতে বোলে বজাৰত ঘূৰি থাকিলে এটা বস্তু উঠাই থাকিলে খাব মন গ'লে পইচা নিদিয়াকৈও বোলে খাব পাৰি মানে এটা টেষ্ট কৰি খাওঁতে বহুতখিনি হৈ যায় তো ইয়াতে ভাল ফেচিলিটি এইটো বায়ে কৈছে চ' এতিয়া আমি চব্জি বজাৰ কৰিলোঁ তো ইফালে মই এনে শুনা পাইছিলোঁ ইয়াতে বজাৰ বহুত ডাঙৰে বজাৰ মানে মই আজিয়ে ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু সঁচা কথা আগত অহা নাই মই ইয়াতে এইবিলাক এইটো মোৰ ফেভৰেট শাক ফটুৱা শাক কিন্তু মই নাখাওঁ আজি কাৰণ মোক বনাই দিয়া মানুহ নাই ৰঙালাও ইয়াতে বজাৰত এটা বস্তু দেখিলোঁ যিখিনি লোকেল বস্তু তাতে প্ৰায় ভাগ মাইকী মানুহ মহিলা বেছিভাগ ইয়াতে মানে মহিলা বেছি হেৰি আছে বেপাৰীবিলাক এইবিলাক চাওঁ সেইটো চাইডেও আছিলে মহিলাই বেছি এইফালেও প্ৰায়ভাগ মহিলা বেছি তো আজিকালি চব ক্ষেত্ৰত মহিলা আগত বুলি কয় ন তো এইবাৰ আমি ৰঙালাও উঠাওঁ কিমান এটা ইয়াত কিমান দামটো কোৱাচোন 20 টকা কিলো এই জুখিকে দিয়ে মানে জুখি চিষ্টেম দিয়া হয় আজিকালি বেলেগ ষ্টাইলৰ ওলাই গ'লে মানে ৰঙালাও এটা হ'লেও আজিকালি মানে চব বস্তু কিলো চিষ্টেম হৈ গ'ল গাহৰি পেটুকা कहो ना प्यार दिल जला नहीं नहीं दिल वाले मशीन नहीं बेचता क्या है ये कहो ना प्यार मशीन हिलो और हिलो आधा प्यार करो पूरा प्यार में जाओ आइडा तो देखिले बेलतला बजाৰত বহুত বেলেগ বস্তু পোৱা যায় মানে মেচিন কি মেচিন আছে কহনা প্যাৰ হে মেচিন এইটো মাছ মেৰিকা মাছ ৰূপচন্দা মাছ ন মই মাছ চিনি পাওঁ মানে মাছ বজাৰ ঘূৰিছোঁ এতিয়া মাছ বজাৰ খতম এইখিনিয়ে তো আকৌ চব্জি বজাৰ তো এইখিনিত পূৰা গাঁৱৰ একদম পূৰা লোকেল চব্জি লোকেল বস্তু পাই আছে কলা কচু বনাম বুলি ভাবিছিলোঁ কিন্তু আৰু নোৱাৰোঁ খাব এইখিনিত চব মাইকী মানুহৰ বেছি মানে যিমান লোকেল বেপাৰী লোকেল বস্তু আছে তো লোকেল বস্তু খাব তাতে চব মাইকী মানুহ এইবিলাক এটা চব লোকেল বস্তু এইবিলাক এইটো নহয় আগত এটা হাঁহ চাইছিলোঁ চীনা হাঁহ জাষ্ট টাচ কৰি চাইছিলোঁ বা বেপাৰীটোৱে কৈছে 1300 চুতে 1300 ল'লে বা কিমান হ'ব ঠিক নাই কিমান 150 পাকেটৰে এই পেহি এইটো চাই এইটো মই এনে মুখৰ দিয়া পেণ্ট কালাৰ 150 গৰম নালাগে এইটো কিন্তু ফেঞ্চিত কমলে পালোঁ চাগে গৰম কিমান 150 গৰম নালাগিব ঠিক গৰম লাগিব নালাগে নহয় এতিয়াতো গৰম দিনে কালাৰটো ভাল লাগিছে নিজৰ চইচ যদি কালাৰটো ভাল লাগিছে ভাবিছা পিন্ধা নালাগে দে হাজাৰ ল'বৰ কাৰণে এইটো ভাল লাগিছে Likod kalau sama air. Kami depend on the day. Fancy ba hata ko lang? Aji fancy ko lang ni ate.
চাইডে পেণ্টটো লৈ ল'লোঁ 150ত কি হৈছে আংকলে মোক 350 ঘূৰাই দিব লাগে আংকলে মোক দিছে 550 ঘূৰাই মানে 200 টকা এটা ৰিটাৰ্ণ দিছে সেইটো 10 টকা বুলি দিছে ঘূৰাই তো মই আকৌ ৰিটাৰ্ণ দি দিছোঁ লোকৰ কষ্ট কৰা বস্তু আংকলে কি কৰিছে মোক হেৰি 10 টকা বুলি মোক 200 টকা দি দিছে বেয়া লাগিছে না ঘূৰা মানে আকৌ ৰিটাৰ্ণ দি দিছে মোৰ বয়ফ্ৰেণ্ডটো চাব নেকি বেলতলা বজাৰতে ৰখি আছিলে এইটো চাওক এতিয়া আছোঁ ফল মূল বজাৰত তৰমুজ মৌচুমী তৰমুজ বজাৰ বাপৰে বহুত বেছি মানুহ হয় না ইয়াতে সিফালেও মানুহ ইফালেও মানুহ এইটো হনুমান মন্দিৰ শিৱ মন্দিৰো আছে লগতে হনুমান মন্দিৰ দামী বিস্কুট দিবা নোৱাৰোঁ পইচা নাই মোৰ চাহ খাবৰ কাৰণে আমি এটা আমুল লওঁ আৰু এটা ভুজিয়া নে কিবা বস্তু এটা লওঁ অঁ ভুজিয়া আমুল তাজা 15টো দিয়ক সৰু এটা তাৰপিছতে হেৰি আলু ভুজিয়া 10 টকীয়া পেকেট হ'ব নালাগে চ' আমি এতিয়া ঘৰ আহি পালোঁ তো আমি ঘৰত সোমাওঁ বাহঁতে ঘৰৰ বাহিৰতে যিহেতু বজাৰ বহে তো বাহঁতে আকৌ বজাৰলৈ গুচি গৈছে বজাৰ কৰিবৰ কাৰণে বজাৰ কৰি আছে চ' আমি এতিয়া আহি পালোঁ ফাইনেলি ঘৰত আমি এতিয়া চাহ খাম চাহ তাহ খাই মই ইয়াৰ পৰা গুচি যাম মোৰ ৰুমলৈ তো অলপমান ৰেষ্ট কৰোঁ মানে বজাৰ ঘূৰালোতো ইহঁতক বোলে এতিয়া মই চাহ বনাইছে চাহ খাব লাগে তো আমি ইয়াতে ৰাখোঁ তো আপোনালোকে কেনেকৈ বোলে ভিডিঅ'কেইটা মোক ক'ব জনাব কমেণ্ট কৰিব যদি ভাল হৈছে বেয়া হৈছে তথাপিও মোক ক'ব কাৰণ এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় তো বাই